কাজটো কওক। আমাৰ ঘৰটো গোটেই গাল শিমলু কাঠে আছে। তুমি শিমলু কাঠ লেখা, শিমলু কাঠ। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। কওকচোন বাৰু আমাৰ ঘৰলৈ কি সকামত আহিলে আপুনি? মানে খুৰা মই আপোনালোকৰ এই ঘৰটোৰ ওপৰত মানে কিবা এটা ডকুমেণ্টছ দেখিবলৈ আহিছোঁ। ধেত, তুমি কি কথা ক'বলৈ আহিছা? তুমি বাৰু মোৰ ঘৰটোৰ ওপৰত তুমি কেনেকে লিখিবাগে গৈ? ইমান ওখ ঘৰ তুমি কেনেকে লিখিবা কচোন বাৰু? খুৰা মই আপোনাক সেইটো ক'বলৈ যোৱা নাই। মানে আপোনাক মই এই ঘৰটোৰ ওপৰত মোক মানে চৰকাৰে পঠিয়াই দিছে। মই মানে আপোনাৰ ঘৰটোৰ ওপৰত মই এখন ফৰ্ম পুৰাবলৈ আহিছোঁ। আপুনি বহকচোন। সেইটোহে মানে। আপুনিতো ভালকে বুজাই ক'ব লাগে। আমি গাঁৱলীয়া মানুহ একোৱে বুজি নাপাওঁ। বোপাইটো বেয়া চেয়া নাপাবা আৰু দেই। আমি গাঁৱলীয়া মানুহ এয়াই আৰু। হ'ব বহাচোন বহা। আপোনাৰ নামটো ক'বচোন। মোৰ নামটো বোপাইকণ। বোপাইকণ লেখা, বোপাইকণ। বোপাইকণ। উপাধি? উপাধিটো কলিতা নে শলিতা আছিলে? শলিতা লেখা। আপুনি সেইটোও নাজানে? আপোনাৰ কলিতা নে শলিতা হয়? আপোনাৰ কলিতাও হ'ব উপাধিটো, কলিতা। বোপাইকণ কলিতা। সেইটো আপোনাৰ কাজটো কওক। আমাৰ ঘৰটো গোটেই গাল শিমলু কাঠে আছে। তুমি শিমলু কাঠ লেখা, শিমলু কাঠ। আপোনাৰ কাজ মানে শিমলু কাঠ। মই ইয়াত কি বুলি লিখিম? এতিয়া শিমলু কাঠ বুলি লিখোঁ নি কাজটো? মই আপোনাক কাঠৰ কথা সোধা নাই, কাজটো কওক আপোনাৰ। মইনো কি কৈছো? আমাৰ ঘৰটোত গোটেই গাল শিমলু কাঠে। তুমিতো শিমলু কাঠে লেখা। এটা কাম কৰক, আপোনাৰ ডকুমেণ্টছ এটা লৈ আহকগৈ যাওক। আপুনি ডকুমেণ্টছ মানে বুজি পাইছেনে? আপোনাৰ মানে চাৰ্টিফিকেট এখন লৈ আহক, কিবা এখন। সেইটো বুজি পাইছো। ৰ'বা আনি দিছো। শুনক। কোৱাচোন। মোৰ মোবাইলটো চাৰ্জ নাইকিয়া হ'ল, অকণমান চাৰ্জত লগাই দিব পাৰিবনে? না মই সেইটো কাম কৰিব নোৱাৰো। মানে মোৰ ডাঙৰ ল'ৰাটোৱে মোৰ কাৰেণ্টৰ বহুত চাৰ্জ লৈ গুচি গ'ল। এতিয়া মোৰ সৰু ল'ৰাটো মানে অকণমান চাৰ্জ আছে কাৰেণ্টত। মই যদি তোমাৰ মোবাইলটো যদি মই চাৰ্জত দি দিওঁ, মোৰ সৰু ল'ৰাটোৱে কেনেকে দিবহি? নহ'লে মোক গালি পাৰিব সৰু ল'ৰাটোৱে। মই তোমাৰ মোবাইলটো চাৰ্জত দিব নোৱাৰিম দেই, বেয়া নাপাবা আৰু। হয় নি? আজিকালি কাৰেণ্টও তেনেকুৱা হ'ল নি? ৰাম। এটা কাম কৰক, নালাগে হ'ব দিয়ক, মোবাইল চাৰ্জ দিব। আপোনাৰ সৰু পুত্ৰই গালি পাৰিব নহ'লে। No.